পথাৰৰ মাজৰ পৰাই এই বোকাৰ মাজৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। মানে মই এতিয়া আহিছোঁ ভাতকেইটা আহিছোঁ। আমাৰ মাহঁতে ইয়াতে ৰোৱা পুতি আছে। তাকে একদম সাধনা কৰিছে। গাইজ পুৰা বোকা। মই পুৱা উঠি ৰানিং কৰিব গৈছোঁ। ৰানিং কৰি আহি তাৰপিছত মাহঁতে পথাৰত পুৱাতে আছে। মই এতিয়া ভাত পুৱাৰ ভাত এইটো পন্তা ভাত এতিয়া আনিছোঁ। এতিয়া দেখিছে না, এইখিনি জেগাত মানে কিছুদিন আগতে মানে ৰোৱা পুতিছোঁ। কি যেনে কষ্ট কৰিছোঁ সেনে কষ্ট কৰি ৰোৱা পুতিছোঁ। এই বাৰিষা আহি চব চেছ কৰি দিছে। নাই এতিয়া আকৌ নাই, এইবোৰ নহয় চাগে আৰু চেছ কৰি দিছে। এইবোৰ গোটাই খেতি মানে ধান গোটাই ইয়াত বহুত কষ্ট সময় আছে, হেৰি সময় আছে, কিন্তু বাৰিষাই আহি চব ধ্বংস থৈ গৈছে। এইবোৰ খেতি বহুতখিনি ইয়াতে 4 বিঘা নেকি আছে। বহুত কষ্ট সময় আছে। এতিয়া বাৰিষা আহি চব ধ্বংস দিছে। নাই একো নাই, চব চেছ। এতিয়া আৰু পুনৰ কৰিব ধৰিছোঁ খেতি। গাইজ বহুতখিনি কাম কৰি মানে যাবা শুই এতিয়া আৰু ঘৰত যাওঁ। এইখন শাখো আছে, শাখোখন পাৰ হৈ যাওঁ। ৰাস্তাৰ অৱস্থা, এই ৰাস্তা আৰু আমাৰ এই ৰাস্তা